Hi guys, this is Virupan Risbongsi and welcome to a new mini vlog. আৰু আজি আমি গৈ আছো আমাৰ ডিপাৰ্টমেণ্টৰ টিচাৰ বেচু ছাৰৰ বিয়ালৈকে বুলি বলক একেলগত যাওঁ কেনেকৈ কি কৰোঁ এনজয় কৰোঁ কি খাওঁ ক'ত ঘূৰোঁ কাৰ লগত কি ফূৰ্তি কৰোঁ সকলোবোৰ একেলগত চাওঁ বলক একেলগত যাওঁ বহুত দিনে হ'ল এখন বিয়াও খাব পৰা নাই আৰু আজি ফাইনেলি এইটো বছৰৰ ফাৰ্ষ্ট বিয়াখন খাবলৈ ওলাইছোঁ আৰু ইমান ডাঙৰ গিফ্টৰ পেকেটটো লৈ কিনে মই অকলে নাই ওলোৱা কাৰণ মোৰ লগত এইটো নিশ্চিত আৰু সেইটো মৈত্ৰী আৰু আহিছে তৃষ্ণা তাইৰ লগত আমি একেলগত যাম আৰু আহিয়ে আমাৰ ফাৰ্ষ্টতে ফটোশ্বুট ষ্টাৰ্ট হৈছে এইটো নিশ্চিতা ফটো উঠাত ব্যস্ত অ' ৰাম ৰাম আগৰখন ভাৰতে ৰাম ৰাম কি আনিছা আৰু তেনেকৈ ফূৰ্তি ফাটা কৰি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ বিয়াৰ ভেন্যুলৈকে বুলি ইয়াত মানে বহুত প্ৰেচিয়াছ বস্তু এটা আছে হাই গাইজ চ' এতিয়া আমি গাড়ীত বহি ল'লোঁ আৰু অকণমান টাইম লাগিব যাই পাওঁতে লেটছ চি আৰু তেনেকৈ গৈ অকণমান সময়ৰ পিছতে আমি উপস্থিত হ'লোঁ সেই তেতেলীয়াত থকা শ্ৰী শ্ৰী সোমনাথ মন্দিৰ য'ত বিবাহ ভৱন আছে আৰু তাত বিয়াখন অনুষ্ঠিত কৰা হৈছে আৰু গৈয়ে যিহেতু ছাৰ মেম নাছিলে আমি চিধাই গৈ খানাৰ জেগাত সোমাই গ'লোঁ তাতে গৈ বিধে বস্তু আছিলে এয়া নিশ্চিতাই লৈ আছে আৰু মই লোৱা হৈ গ'ল তাৰপিছতে খাবলৈ বহি গ'লোঁ আৰু খানাৰ কথা কি ক'ম মাছ মাংস পনীৰ দাইল চব্জি ভাজি দৈ গল্লা সকলোবোৰ আছিলে আমি ধুনীয়াকৈ খালোঁ আৰু খাই বৈ অকণমান ওলাই আহিলোঁ আৰু ডেক'ৰেশ্যনটো ইমান ধুনীয়া আছিলে গতিকে আমি এপাক ননচাকৈ থাকিবই নোৱাৰিলোঁ तू होगी बंतु दू तो कुड़िया बंतु दू तू होगी मुंडेबी আৰু তেনেকৈ সকলোৰে লগত ধুনীয়াকৈ কথা বতৰা পাতি ফটো উঠি ধুনীয়াকৈ এটা গধূলি একেলগত বিন্দাছ এনজয় কৰি ছাৰ মেমহঁতৰ লগত একোখনকৈ ফটো উঠিলোঁ অকণমান নাচিলোঁ ফূৰ্তি কৰিলোঁ আকৌ তাৰপিছতে বেক টু ডান্সিং আৰু তাৰপিছতে মই ছাৰ মেমহঁতৰ ৰিকুৱেষ্টত এতিয়া অ'পেন মাইক টাইম সৰু প্ৰগ্ৰাম এটা হোষ্ট কৰিলোঁ সকলোৰে লগত অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ এখন ফটো উঠিলোঁ আৰু ছিনিয়ৰ্ছখিনিৰ লগত অকণমান হাঁহি ধেমালি কৰি সুন্দৰকৈ এটা সন্ধিয়া এটা অনুষ্ঠান এটা দিন সুন্দৰকৈ অতিবাহিত কৰিলোঁ তাৰপিছত বেক টু ডাইনিং হল আকৌ অকণমানকৈ খানা খাই ল'লোঁ বিকজ ৰাতি হৈছে যাব লাগিব গোটেই ৰাতিটো থাকিব লাগিব আৰু খাই মেলি অকণমান আকৌ শেষবাৰৰ কাৰণে ফূৰ্তি কৰি দুখনমান ফটো উঠি ভিডিঅ' এটা কৰি আমি ঘৰলৈ বুলি চ' গাইজ এতিয়া ঘৰলৈ বুলি যাব ওলাইছোঁ বাই বাই থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' কাইলৈ লগ পাম নতুন এটা